हेलो एभ्रिवान मैं पल्लवी आपलोक सकलोके मोर चेनेलले पुनरबार स्वागतम जनाइछु। आज आपलोকৰ কাৰণে ভাত কেৰেলাৰ পিটিকা এটা ৰেচিপি লৈ আনিছো। এটো অলপ বেলেগ ধৰণে বনাম। পিটিকাটো বইল কৰি নবনাও, ভাজি পেলাই বনাম ভাত কেৰেলাখিনি। আৰু হাউসন যেনে ৰেচিপিটো লাগবাও তাৰ কাৰণে ভাত কেৰেলাখিনি মই এনেদৰে গোল গোলকে কাটি পেলাই গুটিখিনি এৰাই লৈছো। গোল গোলকে কাটি পেলাই গুটিখিনি এৰাই লৈছো মই, কাৰণ মোৰ ভাত কেৰেলাখিনি বুঢ়া আছিল। এই যদি কুমলীয়া হয় এটা গুটি নেৰালো হ'ব। এনেদৰে গোল গোলকে কাটি আৰু এনে মিহি মিহিকে কাটি লৈছো মই। যিমান মিহি কৰিব পাৰে তিমানে ভাজি মানে পিটিকাখন খাবলৈ ভাল লাগিব। আৰু এনেদৰে মই গুটিখিনি কাটি লম। এতিয়া ভাত কেৰেলাখিনি মই গোল গোলকে কাটি পেলাই ধুই লৈছো। এতিয়া মই নুধু আৰু এয়া মোৰ ভাত কেৰেলাখিনি কাটা হৈ গ'ল, দেখিছেনে? ধুনীয়া মিহি মিহিকে কাটিছো মই। আৰু পেনখনত এতিয়া মই মিঠাতেল দি দিছো। তেলখিনি দি পেলাই ভালকৈ মই তেলখিনি গৰম হ'বলৈ দিম। এতিয়া তেলখিনি গৰম হৈ অহাত মই ভাত কেৰেলাখিনি দি দিলো। এয়া অকণমান লৰাই দিছো। ইয়াতে এতিয়া মই সোৱাদ অনুসৰি নিমখ দি দিম। খালি নিমখ দিলেই হ'ব আৰু একো নিদো, খালি আমি পিটিকাহে বনাম এইখিনি। তাৰ কাৰণে নিমখখিনি দি এনেদৰে লৰাই লৰাই ভাত কেৰেলাখিনি মই ভালকৈ ভাজি ল'ম। ভালকৈ সিজালৈকে মই ভাজি ল'ম ভাত কেৰেলাখিনি। এনেদৰে লৰাই লৰাই ভাজি আছো। ফ্ৰেন্ডছ, আপোনাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে বাৰু? যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু ৰেচিপিটো যদি ভাল লাগিছে আপুনি কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে, ভাল লাগিলে বেয়া লাগিলে। আৰু এয়া মোৰ ভাত কেৰেলা ভাজা হৈ গৈছে, দেখিছেনে? কমি আহিলে একেবাৰে, তিনিটা দিছিলোঁ একেবাৰে কমি আহিলে। এতিয়া গেছটো মই অফ কৰি দিছোঁ। আৰু ভাত কেৰেলাখিনি প্লেটখনত মই নমাই ৰাখিছোঁ। আৰু দুটা মই শুকান জলকীয়া ভাজি লৈছোঁ। ভিডিঅ' আপোনালোকক দেখাব নহ'লে এইটো শুকান জলকীয়াকেইটা ভাজি লৈছোঁ। আৰু এনেদৰে ভাজি পেলাই ভাত কেৰেলা শুকান জলকীয়া দিলে খুবেই ভাল লাগে খাই। আৰু এতিয়া মই এনেকৈ সানি লৈছোঁ জলকীয়াকেইটা। আৰু পিঁয়াজখিনি অকণমান এনেদৰে মই কেঁচা মিঠাতেল দি পেলাই সানি লৈছোঁ। কেঁচা মিঠাতেলৰ চেণ্টটো বহুত ভাল লাগে পিটিকাত, সেইকাৰণে অলপ দি দিলোঁ। আৰু এনেদৰে এতিয়া গোটেইখিনি সানি ল'ম। মোৰ পিটিকা ৰেডি হৈয়ে গৈছে আৰু খাবলৈ বহুতেই টেষ্টি হয়। এনেদৰে খোৱাই যদি এদিন খাই চাবচোন ভাত কেৰেলাৰ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।